Good morning everyone, welcome to the channel or welcome to the new vlog. আশা কৰোঁ vlog ভালে আছে আৰু সুস্থ হৈ আছে। vlogটো চাই গম পাইছে, vlogৰ টাইটেলটো চাইটো গম পাইছে যে আমি শিফট কৰিবলৈ ওলাইছো। আজি হৈছে শুকুৰবাৰ, এতিয়া অলমোষ্ট 7:30 বাজিছে। আমি কেলে শিফট কৰিম, কিয় শিফট কৰিম সেইখিনি কম আপোনালোকক পিছত। মোৰ সঁচা কথা ক'ব গ'লে শিফট কৰাৰ কথাটো ভাবিয়ে ভয় লাগিছে, কাৰণ মানে ঘৰটোৰ যিটো কোণাতে চাওঁ সেইটো কোণাতে কিবা এটা বস্তু আছে। এইটো মই কি ক'ম, আপোনালোকেতো গম পায় ঘৰ শিফট কৰাটো মানে চবতকৈ বেয়া কাম, মানে এইটো আৰু মানে ডাঙৰ হেডেক এটা হয়। পেকাৰ্ছ এণ্ড মুভাৰ্ছ বুক কৰিছোঁ। ইয়াত আপোনাৰ এটা ছাৰ্ভিচ এটা আছে ন' ব্ৰকাৰ বুলি, সেই ছাৰ্ভিচটো বুক কৰিছোঁ। তাহাঁতি এৰাউণ্ড 8টা বজাত আহিব, 8টা চাৰে 8টাৰ ভিতৰত পাই যাবহি। মোৰ আজি দিনটো চবতকৈ বঢ়িয়া যাব, কিয় কওকচোন। মই ইয়াৰ পৰা এতিয়া শিফট কৰিম, শিফট কৰাৰ পিছত মোৰ 2টাৰ পৰা লগ ইন আছে। তুমি ভাল আছিলা আকৌ, তুমিতো অফিচ যাব নালাগে, মানে অফিচ যাব নালাগে নহয়, মানে লগ ইন কৰিব নালাগে ন। মোৰ আকৌ টাইমিংটো চেঞ্জ হ'ল। মই যেতিয়া আগৰ টিমটোত আছিলোঁ তেতিয়া 11টাৰ পৰা ৰাতি 8টালৈকে আছিলে। এতিয়া মোৰ 2টা বজাৰ পৰা ৰাতি 11টালৈকে হ'ল। তাৰমানে মই 11টাতো মানে কেতিয়াও খতম নহয়, সেইকাৰণে ক'ৰ 11টা, কেতিয়াবা 12টা বাজে, 12:30 বাজে, উপায় নাই। কালি শুইছোঁ মাত্ৰ 5 ঘণ্টাও মোৰ নহ'লে আকৌ কালি শুৱা, 4 ঘণ্টা 50 মিনিট শুইছোঁ কালি মই। এতিয়া মানে কথাটো কি হয়, যেতিয়া আপুনি পেকাৰ্ছ এণ্ড মুভাৰ্ছ এটা বুক কৰে, তাহাঁতি মানে ঘৰৰ চবতকৈ ডাঙৰ বস্তু কি আছে সেইখিনি সোধে। চ' ডাঙৰ বস্তু কি থাকিব পাৰে, ধৰক এতিয়া টিভি থাকিব পাৰে, ৱাশ্বিং মেচিন থাকিব পাৰে, চোফা থাকিব পাৰে, বিচনা থাকিব পাৰে। চ' সেইখিনি বস্তু তাহাঁতিটো পেক কৰি লৈ যাবই। চবতকৈ মেইন প্ৰব্লেমটো ক'ত হয়, যিটো মানে মই ধৰক এক্সপিৰিয়েঞ্চ কৰিছোঁ, সেইটো হৈছে সেই সৰু বস্তুবিলাক। যেনেকৈ ফৰ এক্সাম্পল আপোনাৰ কিবাকিবি ধৰক ভেলুৱেবল বস্তু থাকিলে, কিবাকিবি কাগজ পত্ৰ থাকিলে, চ' সেই তেনেকুৱা নিচিনা বস্তুবিলাকত অকণমান প্ৰব্লেম এটা হয়। চ' সেইটো কাৰণে মই মানে এই গোটেই শ্বিফটিংটো এনিৱেজ তাহাঁতিটো এইখিনি ডাঙৰ বস্তুখিনিটো পেক কৰি লৈ যাবই। চ' সেইটো কাৰণে ভাবিছোঁ কি মই 3টা বস্তু ডিভাইড কৰিছোঁ। নম্বৰ 1 এটা হৈছে ভেলুৱেবলছ কি আছে। ফৰ এক্সাম্পল কিবাকিবি যদি সোণৰ কিবা বস্তু আছে, ধৰক কিবা দামী ঘড়ী হেন তেন এনেকুৱা কিবাকিবি বস্তু, আৰু সেইখিনি বস্তু আমি বেলেগকৈ লৈ ল'ম। সেইখিনি বস্তু আমি নিজে পেক কৰিম। ছেকেণ্ডটো হৈছে কি পিন্ধা কাপোৰ বা এচেঞ্চিয়েল কি বস্তু, মানে যিখিনি বস্তু লাগিব, ধৰক এতিয়া গৈ পাই পেলাই তাত পিন্ধিবগৈ লাগিব, বা ৰাতি শুবলৈ এতিয়া ধৰক কম্বল চম্বল এইবিলাক লাগে, কাৰণ ইয়াততো অকণমান ঠাণ্ডা পৰিছে। আৰু 3 নম্বৰ বস্তুটো হৈছে ডকুমেণ্টছ, মানে কিবাকিবি যদি ধৰক ইম্পৰ্টেণ্ট পেপাৰ্ছ, আমি কেতিয়াবা কি কৰোঁ পেপাৰ্ছবিলাকতো ড্ৰ'ত সোমোৱাই দিওঁ। চ' সেইখিনি বস্তু অকণ শ্বৰ্ট আউট কৰি পেলাই এই ড্ৰ'ৰ ভিতৰত থকা সৰু বস্তুবিলাক যে, সেইবিলাক চবতকৈ ডাঙৰ প্ৰব্লেম। ডাঙৰ বস্তু কিন্তু এনেও গুচি যাব, সেইটো ইমান কথাই নাই। এইটো ৰুমত আছে জানো বেগখিনি? নাই, মই চাব লাগিব কি আছে, চাই আছোঁ। চকী এখন আছে ইয়াত। এতিয়া পাইছে 9টা, আৰু পেকাৰ্ছৰ মানুহখিনি এতিয়া অলমষ্ট আহি গৈছে, আৰু পেকিং ষ্টাৰ্ট হৈ আছে, মানে পেকিং হৈ আছে পিছফালে। এইফালে পাকঘৰৰ বস্তু, আৰু এইফালে তাহাঁতি মেইন আইটেমখিনি পেক কৰি আছে। এইফালে মেডামে পতাপত খাই আছে। তোমাকো খুৱাইছোঁ। ইয়াত বস্তুখিনি আমি ওপৰত এইখিনি বস্তু অলমষ্ট খালী কৰিলোঁ। ইয়াত দৰকাৰী বস্তুখিনি ভৰাইছোঁ, আৰু এই দুটা বেগত আমাৰ যিখিনি ধৰক ইম্পৰ্টেণ্ট পেপাৰ্ছ সেইখিনি আছে। ইয়াত তাই পেকিং হৈ গ'ল। ওপৰৰ এইবিলাক খালী কৰিলোঁ। এই মোক খুৱাই আছে মানে। তাৰপিছত এইখিনি পেক কৰি পেলাই মানে এইখিনি ট্ৰলি বেগটো সোমাব লাগিব, আৰু বাকী ওপৰত অলপমান বস্তু আছে সেইখিনি তাহাঁতি টেক কেয়াৰ কৰিব। চিষ্টেমবিলাক বিৰাটেই হয়। আৰু কথা পাতি গম পালোঁ যে এওঁলোক অসমৰে হয়। এই গোটেই পেকাৰ্ছৰ গোটেই টিমটো অসমৰ, আৰু এইবিলাক মেটেৰিয়েলছ। ছাৰ্ভিচ কেইবাটাও আছে, এটা হৈছে নৰ্মেল আৰু এটা হৈছে প্ৰিমিয়াম। আমি লৈছোঁ প্ৰিমিয়াম ছাৰ্ভিচটো, কাৰণ মানে কি হয়, ঘৰত কিছুমান দামী বস্তু আছে, যেনেকৈ ৰিক্লাইনাৰখন লওক, চোফাখন বেডখন লওক, আমাৰ বিচনাখন লওক, সেইখিনি বস্তু মানে ভালকৈ বাবল ৰেপ কৰি পেলাই পেক কৰিব লাগিব।
লাগিছেনে ভাল নালগা মোৰ এই শ্বিফটিং প্ৰচেছটো আমি বৰ বিশেষ কৰিবলগীয়া হোৱা নাই খালি কাপোৰবিলাক সোমাওঁতে বহুত অৱস্থা বেয়া হৈ গৈছে নহয় তোমাৰ যদি একচুৱেলি শ্বিফটিংটো টান নহয় টান তেতিয়া হয় যেতিয়া মানে আপুনি অফিচৰ মাজত কৰিছে যেনেকৈ কালি মই এতিয়া 12টা বজালৈকে অফিচৰ কাম কৰিছোঁ ৰাতি তাকো তো সেইটো প্ৰব্লেম হৈ যায় মানে শোৱা নাই মেলা নাই এনেই শ্বিফটিংটো টান নহয় ইহঁতি কৰি দিয়ে চব কিন্তু সেই আমাৰ মানে শ্বেডিউলবিলাকৰ খেলি মেলিৰ কাৰণে আৰু এটা বস্তু মানে মই বৰ কামোৰ পাওঁ এই যে সৰু সৰু পকেটছত যে বস্তুবিলাক থাকে যে সেইটোৱে ঘৰত এইবিলাক আপোনালোকৰো থাকেই চাগে এটা ড্ৰয়াৰত ক'ৰবাত কিবা এটা মলম এটা কাণ খুলি আছে কিবা এটা কিচেনটো অলমষ্ট পেকিং হৈ গৈছে ওপৰত কিবা আছে নেকি আৰু এইখিনি বস্তু এইখিনি নমাবলৈ আছে ন অলমষ্ট ঘৰৰ গোটেইখিনি বস্তুৱে পেক কৰি হৈ গ'ল আৰু এতিয়া তললৈ নমাই আছে গাড়ীখন কিন্তু অহা নাই এতিয়ালৈকে সেইটোৱে অকণমান ব'ৰ কৰিছে মানে মই ভাবিছিলোঁ কি মোৰ প্লেনটো আছিলে এৰাউণ্ড 10:30 11 o'clock মানত ইয়াৰ পৰা শ্বিফ্ট কৰিম কিন্তু এতিয়া বাজিছে 12:20 মোৰ গোটেই প্লেনটো মানে পূৰা বৰবাদ হৈ গ'ল 2টা বজাত লগ ইন কৰিব লাগিব 2টাৰ পৰা খুব বেছি মই 3টালৈকে পষ্টপন কৰিব পাৰিম কিন্তু তাৰপিছত মই পষ্টপন কৰিব নোৱাৰোঁ আৰু কইনা ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি সেইটোৱে হয় এইটো পেক কৰিবলৈ আছে খুব কেইটামান বস্তু পেক কৰিব আছে আৰু ড্ৰেছিং টেবুলৰ ভিতৰৰ বস্তুখিনি এই পিউৰিফায়াৰটো খুলিব লাগিব আৰু এই বাথৰুমৰ বস্তুখিনি বুজিলানে নক'বা মানে মোৰ একদম এনেকুৱা টোপনি আহিছে নহয় মানে সঁচা ভোকো লাগিছে ৰাতিপুৱা ব্ৰেকফাষ্টটো ভালকৈ নহ'লে সেইটো কাৰণে ভোক লাগিছে কিছু ভোক লাগিছে একচুৱেলি অ'কে এবাৰ লাষ্ট টাইমৰ কাৰণে ঘৰটো চব খালী এইবিলাক ৰুমটো পূৰা খালী এইবিলাকো চব বিচনা ওপৰত চব খালী কৰি পেলাই সেয়া আৰু বেগ ল'বলৈ আৰু হাত আছেনে তুমি একদম দুৰ্গা মাৰ নিচাকৈ 10টামান হাত উলিয়াই দিব পাৰিবা দেখোন এতিয়া এনে মই পিছফালে চুইচ এটা দিবলৈ আৰু যাব লাগিব মই ইয়ালৈ এবাৰ আহিব লাগিব তোমাৰ সেই পেইণ্টাৰটো আহিবতো সেইখিনি কাম অকণ আছে বস্তুখিনি নাথাকোঁতে ঘৰটো ইমান পোহৰ লাগিছে একো থকা নাই ন বুলি ভাবিছোঁ চলো এইটো থাকিয়ে গ'ল দেখোন কি এইটো শুনিছোঁ ৰ'বা লিফ্ট না লিফ্টটো এইবিলাক হৈছে চব বস্তু য'ত সিহঁতি ইয়াত দমাই থৈছে চব আৰু এই ট্ৰাকখনত আনলোডিং লোড কৰিছে বাৰু তাহাঁতি কৰক এতিয়া লোডিং আমি যাওঁ গৈ পেলাই কিবা এটা খাম খাই পেলাই নতুন ফ্লেটটোলৈ যাব লাগিব কাৰণ তাতো কিছুমান গেটত ফৰ্মেলিটি পূৰা কৰিব লাগে ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পালোহি বেছি দূৰ নাছিলে বাৰু ঘৰৰ পৰা এৰাউণ্ড 3 কিলোমিটাৰমান হয় আমি তাৰ পৰা ওলাই পেলাই প্ৰথমতে খাবলৈ গ'লোঁ ইমান বেছি ভোক লাগিছে নহয় আৰু সেই পেকাৰ্ছৰ মানুহকেইটাকো ক'লোঁ যে তহঁতি কিবা এটা খাই লওঁ আমি আহিলোঁ আহি পেলাই এতিয়া গৈ আছোঁ ঘৰটোলৈ মই ফাৰ্ষ্ট থিং মই লগ ইনটো কৰি ল'ব লাগিব সেই জাষ্ট আমি ঘৰ সোমাইছোঁহি এতিয়া এইটো হৈছে নতুন এপাৰ্টমেণ্টটো আৰু
আমি মানে কি কৰিলোঁ এই যিকেইটা বেগ মানে হেণ্ড বেগকেইটা হয় আৰু ইম্পৰ্টেণ্ট বস্তুকেইটা সেইখিনি বস্তু আমি লগতে লৈ আহিলোঁ আৰু বাকীখিনি যোনখিনি বস্তু আছে তাৰমানে যিখিনি ধৰক পেকাৰ্ছত আহিছে সেইখিনি মানে অলমষ্ট এই ঘৰটোৰ ওচৰ পালেহি কিন্তু তাহাঁতি ক'ৰবাত খাবৰ কাৰণে ৰৈছে মই আপোনালোকক ঘৰটো পটককৈ দেখুৱাই দিছোঁ খালী ঘৰটো তাৰপিছততো অলপ দেৰি পিছত আহিয়ে যাব চ' এইফালেদি এণ্ট্ৰি এইখন মেইন ড'ৰ মেইন ড'ৰখন অপজিটতে এইবিলাকেনে গ'লোঁ চ' এইটো হৈছে বেলকনি এইডোখৰত ৱাশ্বিং মেচিনৰ প্ৰভিজন আৰু এইডোখৰ অকণমান অ'পেন স্পেচ আৰু খালি এইবিলাকত কনষ্ট্ৰাকশ্যন চলি আছে চ' এইটো হৈছে ড্ৰয়িং ৰুমটো মানে ড্ৰয়িং ৰুম কাম ডাইনিং ৰুম চ' এইডোখৰ ডাইনিং টেবুল আৰু এইডোখৰ চোফা লগত হ'ব পাৰিব বাকী এইটো পেছেজ এটা এইটো হৈছে গেষ্ট বাথৰুম আৰু এইটো হৈছে গেষ্ট ৰুম আৰু এইটো হৈছে মাষ্টাৰ বেডৰুম য'ত আমি আনি পেলাই বস্তুখিনি থ'লোহি ইয়াৰ লগতে এইটো ষ্ট'ৰেজ হয় আৰু বাকী ইয়াৰ পৰা আৰু অ'পেন স্পেচ এই বেডৰুমটোৰ লগতে এটা বাথৰুম লাগি আছে যিটো হৈছে এইটো বাথৰুম ঘৰটোত সোমোৱাৰ লগে লগে এটা বস্তু ন'টিচ কৰিলোঁ যে লাইট এটা ওলমি আছে সেইটো আমি অ'নাৰটোক ক'ব লাগিব নহ'লে সেই বস্তুটো মোৰ ওপৰত আহিব আৰু এইটো হৈছে পাকঘৰটো পাকঘৰটোৰ ওপৰত এইবিলাক ষ্ট'ৰেজ আৰু এইটো কিবা এটা হয় আৰু মুঠতে এইটো ষ্ট'ৰেজ হয় এইবিলাকো ষ্ট'ৰেজ আৰু সেয়াই আৰু ঠিকে আছে এইটো চিমনি আৰু এইবিলাকত ষ্ট'ৰেজ আৰু এয়া মোৰ পত্নী ধৰণ পত্নী কোৱা ঘৰৰ ভিউটো একচুৱেলি খুব ভাল কম্পেয়াৰ টু আগৰটোতকৈতো বহুতেই ভাল সঁচা কথা ক'ব গ'লে অঁ মানে কি আৰু খালি মানে কি আৰু কনষ্ট্ৰাকশ্যনৰ খুব বেছি প্ৰব্লেম নাহিব মোৰ হিচাপত আনলেছ নাটিল ঘৰটোত ধূলি নোসোমাই মোৰ কোনো তেনেকৈ প্ৰব্লেম নাই আৰু এইটো হৈছে মানে কি আৰু আমাৰ বেলকনিৰ পৰা ভিউটো মই গাড়ী পাৰ্কিং চাৰ্কিং চাই আহিলোঁ বেছমেণ্টত আছে -1 এতিয়া বাজিছে 3টা মই হা সিহঁতি আহি আছে ইয়ে আহিছে লগতে বাইকখিনি বস্তু হৈ তাত আছে ট্ৰলিখন দি দিছোঁ আৰু এখন ট্ৰলি গোটাই ল'বলৈ কৈছোঁ চিকিউৰিটি কৰি থৈ আহিছোঁ বাৰু মই এতিয়া পটককৈ লগ ইনটো কৰি লওঁ কাৰণ অলৰেডি 3টা বাজিলে নহয় কিবা টেবুল এখন কিবা আছে ন তোমাৰতো আজি কাম নাই ন মই তাতে ইয়াতে কৰোঁ এতিয়া বাজিছে 4:35 মই কামখিনি ইমান সময় হৈ যাব বুলি ভাবিছিলোঁ কিন্তু বস্তু দেখিছোঁ আনিয়ে আছে মানে কমপ্লিট হোৱাই নাই কাৰণ পাৰ্ক মানে গাড়ীখন যোনডোখৰত পাৰ্ক কৰিলে তাৰ পৰা ঘৰটো অলপমান দূৰ পৰে যদিও ট্ৰলি পাইছে মানে তথাপিও ধৰক আনিবলৈ টাইম লাগে কাৰণ এইটো হৈছে 7th ফ্ল'ৰত আৰু গাড়ীখন অলমষ্ট মানে 100 মিটাৰমানৰ আগত পাৰ্ক কৰিছে চ' এতিয়া ঘৰৰ কণ্ডিশ্যনটো এনেকুৱা বস্তুখিনি আনি পেলাই ঘৰত থৈছেহি আৰু এইটো চাইডে ইয়াত বিচনা ফিটিং হৈ আছে গেষ্ট ৰুম তাৰপিছত লাহে লাহে গৈ বেডৰুমটোৰ অৱস্থা চাওক একদম খাটাৰনাক হৈ আছে আৰু মানে এই কণতে মই অকণমান ছেটআপটো কৰি লৈছোঁ ফৰ এ টাইম বিং কিমান দেৰি লাগিব বাৰু মানে এনে কিবা আইডিয়া এটা দিব পাৰিবনে এপ্ৰক্সিমেটলি কিমান দেৰি লাগিব মানে হ'লেও মই যে চাহ যদি অৰ্ডাৰ কৰি দিওঁ সিহঁতি কিন্তু 50 মিনিট দেখুৱাইছে তো 50 মিনিট লাগিব নাই আপোনালোকক নালাগে তাৰমানে আকৌ ইমানখিনি চাহ আহি গ'লে আমি খাব নোৱাৰিম দুটা মানুহে এতিয়া বাজিছে 8:45 মই কি কাম কৰিছোঁ নাজানো মানে ইমানেই বেছি ভাগৰ লাগিছে চৌকিটা একদম মানে টানি টানি ধৰিছে মানুহকেইটা কেইটা বজাত গৈছে কওকচোন 6:30 বাজিলে আজি ঘৰত মানে কি আৰু ঘৰত গোটেইখিনি বস্তু আনপেক কৰি জেগাই জেগাই বুলি নকওঁ আৰু মানে আনপেক কৰি থৈ আৰু তাহাঁতি মানে ইয়াৰ পৰা যাওঁতে এৰাউণ্ড 6:30 বাজিলে
আমাৰ পূৰা অৱস্থা পূৰা টাইট আৰু অত্যন্ত বেছি ভোক লাগিছে তাৰপিছত মই বাহিৰৰ পৰাই চাহ অৰ্ডাৰ কৰিলোঁ কাৰণ ইহঁতি জমাই দিলে মানে আচলতে ইহঁতি কি কৰিলে চব বস্তু আনিলে কিন্তু গেছটো খুলি মানে হেৰিটো খুলিলে মানে পাইপডাল আঁতৰালে কিন্তু চিলিণ্ডাৰটো মানে আনিবলৈ পাহৰি থাকিলে মই ঘৰত মানে চাহ বনাবলৈ চিলিণ্ডাৰ বিচাৰি ফুৰিছোঁ দেখিছোঁ চিলিণ্ডাৰ নাই আকৌ মানুহটোলৈ ফোন কৰিছোঁ মই বোলো চিলিণ্ডাৰ কি হ'ল সি ক'লে বোলে চৰি বোলে পাহৰি থাকিলোঁ তাত খোলাৰ পিছত কিন্তু মানে আনিবলৈ পাহৰি থাকিলোঁ আকৌ সেইটোৱে এৰাউণ্ড আধা ঘণ্টামানৰ পিছত চিলিণ্ডাৰ আনিছে মই আকৌ গৈছোঁ গেটলৈ মানে কেতিয়াবা লাগে যে মানে সেই আগৰ এপাৰ্টমেণ্টটো অকণমান কিছুমান ক্ষেত্ৰত ভাল আছিলে মানে কেলৈ মানে আপুনি লিফ্টৰ পৰা নামি পেলাই আপুনি গেটখন পায়গৈ ইয়াত মানে আপুনি গেট পাবলৈকে 1 কিলোমিটাৰমান যাব লাগে মানে ইমানেই প্ৰকাণ্ড মানে গোটেই ছ'চাইটিটো তাৰপিছত তালৈ গ'লোঁ তাৰপিছৰ পৰা আকৌ চিলিণ্ডাৰ কঢ়িয়াই মেলি আনি পেলাই ফিট কৰিলোঁ তাৰপিছৰ পৰা কিন্তু আজি বনাবলৈ আমাৰ ধৈৰ্য নাই সেইটো কাৰণে অলৰেডি আজি খানা আমাৰ আহি পাই গ'লহি এয়া হৈছে বিৰিয়ানী ঘৰৰ অৱস্থাটো এইটো মুহূৰ্তত এনেকুৱা মানে বস্তুবিলাক জাষ্ট পৰিহে আছে আৰু য'তে ত'তে মানে একো কৰা নাই এইবিলাক চব মানে কাইলৈ ঠিক কৰিব লাগিব মানে মোক দেখিয়ে গাটো মানে একদম কটকটাই গৈছে তাৰপিছত এইবিলাক এনেকৈ থৈ দিছোঁ আৰু ইয়াত গোটেই বস্তুখিনি দাম কৰি থোৱা আছে এইখিনি দেখিয়ে মোৰ মূৰ ঘূৰাইছে আৰু এয়া মেডাম ইজ ফুল টাইট মুখখন উলিওৱা অন্তত তই ইমান ভাগৰ লাগিছে মুখখনে উলিয়াব নোৱাৰে একদম লেপৰ ভিতৰত ধুনীয়াকৈ সোমাই মানে মোৰ বেয়া টোপনিয়ে আহিছিলে বাৰু যিমান সোনকালে পাৰোঁ খাই পেলাই শুই যাওঁ মই 11টা বজালৈকে হয়তো থাকিব লাগিব চাগে যদি পাৰোঁ সোনকালে লগ অফ কৰিম বাৰু আজি ব্লগটো মই ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোক আপোনালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আল চি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ' টিল দেন ষ্টে ছেফ ষ্টে হেল্ডি বাই